हेलो फ्रेंड्स, वेलकम बैक टू माय चैनल। मैं ज्योति आपनालोक सकलोके स्वागतम जानाइছো मोर चैनल मेगा स्पार्कल লৈ। আৰু আজি যেহেতু বিশ্বকৰ্মা পূজা, সেই গতিকে মই ভাবিলো এটা ব্লগ বনাই দিও। সেই কাৰণে মই হৰুকে এটা ব্লগ বনাইছো। আশা কৰিছো আপোনালোকক চাই ভাল লাগিব। আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোকে বিশ্বকৰ্মা পূজা হিয়া ভৰা উল্লেখ জনালো। পূজা কৰি থাকোতে ভিডিও কৰা নহল, তথাপি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আমি কি কি কৰিলো, আমাৰ ল'ৰাগিটাই কেনেকুৱা ধৰণে পূজা কৰিলে। আৰু পূজাৰ শেষত আমাৰ ঘৰত এটা হৰুকে পাৰ্টি ৰখা হৈছে। গতিকে চাই থাকিব আপোনালোকে ভিডিওটো শেষৰলৈকে আৰু ভিডিওটো যদি চাই ভাল লাগে আপোনালোকৰ, তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰি জনাব। আৰু যিসকল লোক মোৰ চেনেললৈ নতুনকৈ ভিজিট কৰিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। প্লিজ ছাবস্ক্ৰাইব বাটনটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো অন কৰি থ'ব, যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে সকলোতকৈ আগতে পায়। তো বলক বেছি দেৰি কথা নাপাতো, ভিডিঅ'টো ষ্টাৰ্ট কৰি দিম। আৰু আছে নি টেংকাখন দি দে ফুল দি দে, সেয়াই দি দে সেনেকৈ দি দে। সেইটো লাগি আছে হাতত, দি দে। পূজা কৰিছে দেই। আলু চব দিলে যে সৰু দুটা কেৰাহী বনোৱা নহ'লে আধা আধা দিবা। ধুনীয়াকৈ চাফা কৰিছে আকৌ নহয়, দেখা তেনেকুৱা লাগিছে যেন এক্সপিৰিয়েঞ্চ আছে। হাঁহৰ পেটু আৰু আগতো চব দি এখন ভাজি ড্ৰাই ফ্ৰাই দেখিলে খাওঁ খাওঁ লাগিছে। আৰু ইয়াত মই দালি আমাৰ
বৰষুণ দিলে চ' ইয়াৰ পৰা উঠি পেলাই এতিয়াও ইয়াত বনাই আছে গেৰেজৰ ভিতৰত। মহে কামুৰিছে নাই? আপোনালোকক এতিয়া মাংসটো দেখুৱাব নোৱাৰোঁ, লাইট নাই ইয়াতে, আন্ধাৰ। অঁ থেংক ইউ। বৰষুণে বেয়া কৰি দিলে। ইয়াতে বনাই আছিলে, এতিয়া তাত বনাব লগা হ'ল। আমাৰ এইটো হৈ গ'ল। গাইজ আপোনালোকক দেখিলে খাবলৈ মন যাব। দাদা ইমান ধুনীয়াকৈ বনাইছে, টেষ্টিকৈ বনাইছে। চব হাঁহৰ পেটি আৰু ইয়াতে জুতি ইমান ধুনীয়াকৈ দাইল বনাই আছে। আকৌ এতিয়া ধুই আছে। এতিয়া আমি মাংসৰ কাপ কৰিছোঁ। টেষ্টি হৈছে। কেনেকুৱা লাগিছে খাবলৈ? মজা লাগিছে। তোমালোকৰ পাপাই কেনেকুৱা লাগিছে আপোনাৰ? মজা বনাইছে। দেৱজিৎ উদাই নিকা আৰু কি কৰিবা খোৱা আৰু কেনেকুৱা লাগিছে খানাটো? ভাল লাগিছে। মাংস কেনেকুৱা হৈছে? আমাৰ এই দাস চাই বনাইছে দেই। অঁ কেনেকুৱা আপুনি কেনেকুৱা পাইছে নিজৰ মাংস বনোৱা খাই? আপুনি খাইছিলে? বহুত ভাল হৈছে খাই, বহুত ভাল লাগিছে খাই। এয়া আৰু চবেই দি আছে, সেইফালে দি আছে, পুৰা বটত লাগি আছে একদম।